তো হেল্ল' দোস্ত, আজি আমি আহিছোঁ অসমৰ এটা সৰু মৰু জেগা যাৰ নাম হৈছে দুলিয়াজান। আৰু দুলিয়াজানৰ দিৱালী বহুত ধামাকেদাৰকৈ পতা হয়। তো আজি আমি আহিছোঁ কেইটামান ফেমাছ স্পটত অলপ এক্সপ্ল'ৰ কৰিবলৈ, যেনে কালী মন্দিৰ, অইল কলনী, আপোনাৰ শনি মন্দিৰ আৰু লোকেল মাৰ্কেট। তো আজি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাৰণ আমি ইয়াত আজি কেইটামান ইউনিক বস্তু কৰিম। চ' ব'লক লগতে যাওঁ, লেটছ এক্সপ্ল'ৰ। তো এইটো হয় অইল কলনী, য'ত প্ৰতিটো ঘৰ এটা থিমৰ ওপৰত ডেডিকেট কৰি কিনে সজোৱা হৈছে। মানুহৰ পেশ্যনটো আৰু এন্থুচিয়েশ্যনটো দেখি এনেকুৱা লাগিছে যে প্ৰতিটো মানুহ ইজনে সিজনৰ লগত কম্পিটিশ্যন লাগি আছে যে কাৰ ঘৰটো চবচে ধুনীয়া হ'ব। তেনে বলক চাওঁ কোনটো ঘৰ আটাইতকৈ বেছি ভাল লাগিছে, আৰু আপোনালোকেও কমেণ্ট কৰি জনাব যে আপোনালোকক কোনটো ঘৰ বেছিকৈ ভাল লাগিলে, কমেণ্ট কৰি জনাই দিব। তো এয়া আপুনি দেখিছে কিমান ধুনীয়াকৈ ঘৰবিলাক সজাইছে, আৰু এয়াই নহয়, দুলিয়াজানত এনেকুৱা হাজাৰ ঘৰ আছে যোনটো বহুত ধুনীয়াকৈ সজায়। এটা ভিডিঅ'ত গোটেই হাজাৰ ঘৰটো দেখাব নোৱাৰোঁ, হয় ন? তো আপুনি একবাৰ আহিব দুলিয়াজানত, ভিজিট কৰিব, আপোনালোকে চাব কিমান ধুনীয়া সজায়। এয়া হৈছে কালী মন্দিৰ। কালী মন্দিৰৰ বিনাতো দুলিয়াজানৰ দিৱালী একদম আধৰুৱা হৈ থাকে। ইয়াত মানুহ আহে চাকি জ্বলাবলৈ আৰু মা কালীৰ আশীৰ্বাদ ল'বলৈ। গোটেই জেগাটো এটা পজিটিভ ভাইবে ভৰি পৰি থাকে। দিৱালীত ইয়াৰ এটমছফিয়াৰে আপোনাক এটা স্পিৰিচুৱেল ফিল কৰোৱায়। যদি আপোনাক ইনাৰ পিচ লাগে, দেন আপুনি একবাৰ ইয়াত ভিজিট কৰিব পাৰে। এয়া হৈছে ফেঞ্চি বজাৰ। একচুৱেলি আমাৰ ফেঞ্চি বজাৰত যোৱাৰ একো প্লেনিং নাছিলে, বাট ইয়াৰ ডেক'ৰেশ্যনটো দেখি মানে থাকিব নোৱাৰিলোঁ, সোমাই দিলোঁ ডাইৰেক্টলি। আপুনি চাব পাৰে কিমান ধুনীয়াকৈ সজাইছে। মোৰ এই চেকি ভিডিঅ'টোৰ কাৰণে অলপ ক্ষমা কৰি দিব, কাৰণ এইটো হেণ্ড শ্বুট কৰিছোঁ DSLRটোৰ পৰা। এতিয়া মোৰ লগত ভাল ইকুইপমেণ্টটো ইমান নাই, হ'লেও মই ট্ৰাই কৰিছোঁ। যি আছে এইটোৱে আছে, আৰু এবাৰ চাই লওক কেনেকুৱা সজাইছে। লৈ আহিছোঁ, হ'ব ভৈয়া। বিৰিয়ানী খালোঁ জাষ্ট। কেনেকুৱা লাগিলে? চালিয়া ভালে আছিলে ন? জয়ানগৰত নতুনকৈ বিৰিয়ানী ষ্টল এটা খুলিছে, যোনটো বহুত ধুনীয়া বনায় বিৰিয়ানী। মোক বহুত ভাল লাগিলে। মই দুবাৰ আহিলোঁ এতিয়ালৈকে, আৰু এও ফাৰ্ষ্ট টাইম লৈ আহিলোঁ টেষ্ট কৰোৱাবলৈ। চালিয়া তো তেওঁক ভাল লাগিলে বুলি কৈছে। আৰু এতিয়া আমি খাই চাচাকে চানা, এতিয়া আমি খাই চাচাৰ লগত চানা, চাচা চানা। এইজন চাচাৰ কথা বহুত ডেঞ্জাৰ এটা কথা কৈছোঁ। এওঁৰ ইয়াত বহি থকা 20 বছৰ ওচৰ-ওচৰি হ'ল। है ना चाचा, है ना? 20 हम क्या बोलेगा? 20 साल के आसपास है। हमको पता है, हम छोटा में आपके साथ ही खाता रहता। हाँ, तो इसलिए हमको वही में बोल रहा। दिखा दो अच्छे से, क्या है भाई? तो এইটোৱে হয় চাচাৰ দোকান। তো এতিয়া লাষ্ট অন্তিম মুহূৰ্ত আহি পালেহি, যামে এতিয়া। এবাৰ এইটো কি আছিলে, শনি মন্দিৰ। শনি মন্দিৰটো চামগৈ, আৰু তাৰপিছত আৰু ঘৰ যাম আৰু ন ছাৰ। আজি ভিডিঅ' ফুটেজটো চাই এনেকুৱা লাগিছে যে মই আইফোনটো কেলৈ বিকিলোঁ, অফচোচ এটা হৈ আছে। কিন্তু যি হওক, যি হয় ভালৰ কাৰণে হয় বুলি আশাত হৈ কিনে আগবাঢ়িছোঁ।
তো এতিয়া আমি আহি পাইছোঁ শনি মন্দিৰত। শনি মন্দিৰতো মানুহে আহে সেৱা ল'বলৈ, পূজা কৰিবলৈ। আৰু ক'ব গ'লে দুলিয়াজানৰ চবচে ধুনীয়া যোনটো মণ্ডপ হয়তো শনি মন্দিৰতে বনোৱা হয়। শনি মন্দিৰৰ ডেক'ৰেশ্যনটো মই দেখাই দিছোঁ চব পিছফালে। এতিয়া মই ভালকৈ আপোনাক এটা ভিডিঅ' দেখাই দিম, ঠিক আছে, চাই ল'ব। তো এইটো জেগাত মানুহবিলাকে কামনা লৈ আহে শনিদেৱৰ লগত, পূজা কৰিবলৈ আহে বেছিকেলি ক'বলৈ গ'লে। এণ্ড চবচে মজা ইয়াক এইকাৰণে লাগে যে প্ৰতি বছৰে ইয়াত ডিজে নাইট এটা হয়। আজি হোৱা নাই কাৰণ আজি ফাৰ্ষ্ট ডে হয়তো, কাইলৈ হ'ব ইয়াত ডিজে নাইট, মানে 1 নৱেম্বৰত হ'ব। তো তাৰ কাৰণে এক্সাইটেড হয় নে নহয়, কালি আহিব পাৰিম নোৱাৰিম বুলিহে আজি আহি গ'লোঁ। তো এতিয়া মই আপোনাক শনি মন্দিৰটোৰ যোনটো পেণ্ডেল আছে তাৰ এটা দৃশ্য দেখাই দিছোঁ, চাই কিনে ক'ব কেনেকুৱা বনাইছে এই বছৰৰ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে দুলীয়াজানৰ দীপাৱলী ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু কোনোবাই যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলোকে পোহৰ উৎসৱ দীপাৱলী বহুত বহুত শুভেচ্ছা জনালোঁ। আশা কৰোঁ আপোনালোকৰ আগত দিনবিলাক সুখময় হওক। তো তাৰে কামতে ধন্যবাদ, জয় আহোম।